বন্ধুসকল, জাপান হৈছে পৃথিৱীৰ উন্নত ৰাষ্ট্ৰসমূহৰ ভিতৰত এখন অন্যতম উন্নত ৰাষ্ট্ৰ। কিন্তু বিজ্ঞান আৰু কাৰিকৰী দিশৰ ক্ষেত্ৰত পৃথিৱীৰ উন্নত ৰাষ্ট্ৰসমূহৰ ভিতৰত জাপান সকলোতকৈ পৃথক আৰু আগবঢ়া। কাৰিকৰী প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰে জাপানে এতিয়া এনেকুৱা এটা অৱস্থাত উপনীত হৈছেহি যে বৰ্তমান যদি আপুনি জাপান ভ্ৰমণ কৰে তেতিয়া আপোনাৰ এনে অনুভৱ হ'ব যে আপুনি বৰ্তমান 2019ত নহয়, ভৱিষ্যতৰ কোনোবা এটা সময়কালত আপুনি বাস কৰিছে। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম জাপানৰ এনে কেইটামান উন্নত কাৰিকৰী কৌশল আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়ে যিবোৰ দেখাৰ পাছত আপুনি অনুমান কৰিব পাৰিব যে জাপান কিয় পৃথিৱীৰ অন্যান্য উন্নত ৰাষ্ট্ৰসমূহতকৈ পৃথক। নম্বৰ 1ত আছে টয়লেট। বন্ধুসকল, জাপানত আপুনি এনে ধৰণৰ কিছুমান টয়লেট দেখা পাব যিবোৰৰ বিষয়ে হয়তো আমি কল্পনা কৰিব নোৱাৰোঁ। এই টয়লেটসমূহ তৈয়াৰ কৰোঁতে অত্যাধুনিক কাৰিকৰী কৌশল আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰা হয়, যাৰ ফলত এইবোৰ হৈ পৰে অতি বিলাসী আৰু আৰামদায়ক। এজন ব্যক্তিৰ বিলাসিতাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সা-সুবিধা এই টয়লেটসমূহত সন্নিৱিষ্ট কৰা থাকে। ইয়াৰ উপৰিও এই টয়লেটসমূহত মাল্টি-জিম, মিউজিক ছিষ্টেম আৰু ভিডিঅ' গেমৰো ব্যৱস্থা থাকে। আপুনি জানি আচৰিত হ'ব যে যোৱা 30 বছৰৰ পৰাই জাপানে এই ধৰণৰ টয়লেটসমূহ ব্যৱহাৰ কৰি আহিছে। নম্বৰ 2ত আছে ৱাটাৰমেলনছ, অৰ্থাৎ তৰমুজ। বন্ধুসকল, গৰমৰ দিনত তৰমুজ খাই সকলোৱে ভাল পায় আৰু সেইবাবে গৰমৰ দিনত আমাৰ প্ৰিয় খাদ্য হৈছে তৰমুজ। কিন্তু জাপানে নিজৰ সৃষ্টিশীল চিন্তাধাৰাক তৰমুজৰ ক্ষেত্ৰতো প্ৰয়োগ নকৰাকৈ নাথাকিল। সাধাৰণতে তৰমুজৰ আকৃতি কেনেকুৱা আমি সকলোৱে জানো, কিন্তু শুনিবলৈ অবিশ্বাস্য হ'লেও সত্য যে বৰ্তমান জাপানত সকলো আকৃতিৰে তৰমুজ পোৱা যায়। জাপানৰ লোকসকলে উচ্চ কাৰিকৰী কৌশল আৰু প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি নিজৰ ইচ্ছা আৰু পছন্দ অনুসৰি তৰমুজসমূহ ভিন্ন ৰূপত গঢ় দি লয় আৰু সেইবাবে জাপানত ত্ৰিভুজ, শংকু, গোলাকাৰ, বৰ্গ আদি সকলো আকৃতিৰে তৰমুজ পোৱা যায়। জাপানৰ লোকসকলৰ মাজত তৰমুজ ইমানেই প্ৰিয় যে কোনো সময়ত এটা তৰমুজৰ দাম 10,000 পৰা 15,000 পৰ্যন্ত হয়গৈ। এটা তৰমুজৰ দাম ইমান বেছি হোৱাটোৱে স্বাভাৱিকতে সকলোকে ভাবিবলৈ বাধ্য কৰাব, কিন্তু জাপানৰ বজাৰ ব্যৱস্থাত ই এক সাধাৰণ ঘটনা। বন্ধুসকল, নম্বৰ 3ত আছে টেটুছ অফ জাপান। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো লোকে টেটু আঁকি ভাল পায় আৰু নিজৰ দেহত টেটু অংকন কৰাটো বৰ্তমান এক ট্ৰেণ্ডত পৰিণত হৈছে। কিন্তু বন্ধুসকল, স্বাভাৱিকতে আমাৰ ভাৰতৰ দৰে দেশসমূহত যি টেটু কৰা হয় সেয়া টেটু কেৱল দিনৰ পোহৰতহে জিলিকি থাকে, অৰ্থাৎ ৰাতিৰ আন্ধাৰত এই টেটুৰ উজ্জ্বলতা ম্লান পৰি যোৱা দেখা যায়। সেয়েহে জাপানৰ লোকসকলে এই সমস্যা দূৰ কৰিবৰ বাবে এক নতুন আৰু আধুনিক কৌশলৰ উদ্ভাৱন কৰিছে। বন্ধুসকল, টেটু অংকনৰ এই কৌশল ইমানেই উন্নত মানদণ্ডৰ যে এই কৌশল প্ৰয়োগ কৰি অংকন কৰা টেটুসমূহ ৰাতিৰ ভাগতো দিনৰ দৰে সম্পূৰ্ণ জিলিকি থাকে আৰু এই টেটুৱে মানুহৰ দেহক বিভিন্ন ভাইৰাছৰ পৰা সুৰক্ষা দিয়াৰ কাম কৰে। নম্বৰ 4ত আছে ৰবটছ ইন হোটেলছ। বন্ধুসকল, বিলাসী হোটেলত খাদ্য গ্ৰহণ কৰাটো যদি আপোনাৰ দৈনন্দিন ৰুটিনৰ ভিতৰত বা আপোনাৰ চখ, তেন্তে আপোনাক কৈ দিওঁ যে জাপানত এনে বহুতো হোটেল উপলব্ধ যিবোৰ কেৱল ৰবটৰ দ্বাৰা পৰিচালিত হয়। আৰু এনে এখন হোটেলত খাদ্য গ্ৰহণ কৰাটো কিমান আশ্চৰ্যকৰ সেয়া হয়তো আপুনি অনুমান কৰিব পাৰিছে। বন্ধুসকল, জাপানৰ এনেধৰণৰ প্ৰযুক্তিবিদ্যাই প্ৰমাণ কৰে যে বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত অন্যান্য দেশতকৈ জাপান কিমান আগবঢ়া। নম্বৰ 5ত আছে স্মকিং। বন্ধুসকল, আমি সকলোৱে জানো যে স্মকিং মানুহৰ দেহৰ বাবে কিমান ক্ষতিকাৰক। কিন্তু বিশ্বৰ এখন আগশাৰীৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ পাছতো জাপানৰ 80% ব্যক্তিৰ গাতেই এই বেয়া অভ্যাসটো দেখিবলৈ পোৱা যায়। কিন্তু ইয়াৰ পাছতো যদি আপুনি জাপানৰ ৰাজপথত এটুকুৰা জ্বলা চিগাৰেট বিচাৰি অনুসন্ধান কৰে, আপুনি কোনো ধৰণৰ চিগাৰেটৰ টুকুৰা পাবলৈ সক্ষম নহ'ব, কিয়নো স্বচ্ছতাৰ ক্ষেত্ৰত জাপানৰ জনসাধাৰণ ইমানেই সজাগ যে তেওঁলোকে জ্বলা চিগাৰেটৰ টুকুৰা পেলাবলৈ এটা পৰ্টেবল বক্স সদায় লগত ৰাখে। জাপানৰ লোকসকলৰ এনেধৰণৰ যোগাত্মক চিন্তাধাৰাই জাপানক উন্নতিৰ পথত আৰু এখোজ আগুৱাই যোৱাত সহায় কৰিছে।